হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই যাই আছোঁ আপোনালোকক দেখাবলৈ গুৱাহাটী বাৰেগাঁও, আৰু ৰাস্তাটো চাওক না, সম্পূৰ্ণ কুঁৱলী। আৰু মই আহি বন্ধু এজনৰ ঘৰৰ পৰা মানে মোৰ গাড়ীখন বন্ধুজনৰ ঘৰত থৈ বন্ধুজনৰ লগত আহল বহল ডাঙৰ গাড়ী এখনত বহি লৈছোঁ। আৰু এতিয়া আমি যাম মানে আজি এই আপোনালোকে থাম্বনেইল চাই গমেই পাইছে চাগে, গুৱাহাটীৰ বকো ছয়গাঁৱৰ মানে বাৰেগাঁও বুলি সুন্দৰ ৱাটাৰফল এটা আছে আৰু নিজৰা এটা আছে। সেই নিজৰাটো চাবৰ কাৰণে যাম। তো একদম খুব সুন্দৰ পৰিৱেশ এটা, বহুত ধুনীয়া পৰিৱেশ। আমাৰ লগত ভিডিঅ'টো চাই থাকক আপোনালোকেও, আৰু মানে যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকেও যাব পাৰিব এই ৱাটাৰফলটো চাবৰ কাৰণে। তো ভিডিঅ'টো চাই থাকক আমাৰ লগত। আমি অহা ৰাস্তাটো একচুৱেলি খুবেই বেয়া, মানে ইয়াতে ছয়গাঁও নাপাওঁতে ভিতৰেদি সোমাই আহিব লাগে। ভিতৰৰ ৰাস্তাটো খুব বেয়া ৰাস্তা হয়। তো ৰাস্তাটো আপোনালোক দেখাই আছোঁ, ভাইয়ে গাড়ী চলাই আছে, একদম পুৰা ধূলি, ইফালে এইবিলাকত বোকা। আগত পৰিৱেশটো দেখাই আছোঁ, ৰাস্তা ভাল কৰি আছে মানে ইয়াতে। ৰাস্তাটো ভাল হ'ব আৰু কম দিনত এইবিলাক কাষত হেৰিবিলাক বনাই আছে, ফুটপাথবিলাক। তো ৰাস্তাটো দেখাই আছোঁ, চাই লওক। ৰাস্তাটো অলপ বেয়া, তথাপিতো আৰু পৰিৱেশটো ভাল আৰু নেকি। এই বাইদেউ এজনী স্কুটি চলাই আছে, বাইদেউ নহয় দাড়ি থকা বাইদেউ হয় এজনী, দাড়ি থকা বাইদেউ। ফাইনেলি আমি আহি এয়া পথাৰ চুবা পালোঁ। পথাৰ চুবা মানে একচুৱেলি জেগাখিনিৰ নাম আমি কি নাজানো, সেইকাৰণে পথাৰ চুবা বুলি কৈছোঁ। দুই চাইডে মানে একদম ধুনীয়া সুন্দৰ পৰিৱেশ আৰু সেউজীয়া পথাৰ। ইফালেও একদম এই বহুত আঁতৰৰ পৰা একদম মনি নাপায়, এই তাৰ পৰা একদম পথাৰ। আৰু ৰাস্তাটো চাক না, দুফালে গছৰ পুলি আছে। গছৰ পুলি তেনেকুৱা গ্ৰীণ কালাৰৰ মানে এইটো হেৰি দিছে, চকৰা দি দিছে, বস্তাৰে হয় আৰু এইটো। তাৰপিছত এই সেউজ গৃহৰ মানে কিবা আৰু পুলিবিলাক ভাল হয়, ৰ'দৰ প্ৰভাৱত বেয়া নহয় তেনেকুৱা। মানিকুৰ মায়া খাতে ৰাতি হলি চৰিয়াত মুতিয়াই চৰে উঠে। অ বেবি এভেলেবল বেবি, অ মা তই চৰিয়াত নুমুতিবি মা, কাষৰ মানুহে গম পালে মোৰ লাগে। একচুৱেলি ইয়াৰে গেট পাই গ'লোঁ। এজন মানুহৰ 10 টকা কৰি ইয়াতে টিকেট কাটিব লাগে ভিতৰত সোমালে। আৰু ইয়াতে গাড়ীখন আমি এতিয়া পাৰ্কিং কৰি আমাৰ এইটো মঞ্জিল হৈছে ৱাটাৰফলটো পানী। আপোনালোক দেখাবলৈ মই সুন্দৰ একদম মানে শিল এটাৰ ওপৰত বহি আছোঁ। এইফালে নিজৰাৰ পানীবিলাক পৰি আছে, একদম ওপৰৰ পৰা কি ধুনীয়াকৈ অলপ পৰি আছে। চাওক না, কি সুন্দৰ পৰিৱেশ। আৰু মোৰ লগৰজনে এইটো উঠিব পৰা নাই। ৰ'ব আৰু ইয়াত লেখাই আছে ইয়'ৰ ছেফটি ইজ ইয়'ৰ ৰেছপনচিবিলিটি। আৰু ব'লক আগলৈ যাওঁ। কানি কাপোৰ চেঞ্জ কৰি ল'লোঁ দিয়ক। এইয়া গামোচা পিন্ধি আছোঁ, অলপ গা ধুই লওঁ, গৰমো লাগিল বহুত। ছাৰে পুৰা গামোচা মাৰি ঘৰত মানে যেনেকৈ গা ধুৱে, ঠিক তেনেকৈ আহি আছে গা ধুব ইয়াতে। हम ब्रह्मचारी लोग नहा के आ रहा है, अभी कपड़ा वगैरह पहन के हम कुछ खाने के लिए चलेगा। तो हमारा हिंदी आ गया। एक्चुअली हम ऊपर में था ना, वहाँ जो हमारा भाई लोग था हमारे साथ, नहाया वाला वो आदमी था ना, वो एक्चुअली आर्मी वाला था, आर्मी मेडिकल वाला था। तो उसके साथ बात करके हमारा भी हिंदी ही आ गया। हमारा हिंदी इतना अच्छा नहीं है, तो फिर भी आप सुन सकते हैं, थोड़ा अच्छा है, थोड़ा। तो हम अभी শ্বিলং जाएगा কয় खाने के लिए। सॉरी, আমি বৰ্তমান এতিয়া ঘৰলৈ যাম।
কিবা অলপ খাই লওঁ বাৰু ৰেষ্টুৰেণ্টত যাই কিনে আৰু আমাৰ এই বাৰমনৰ চেহেৰাটোত কাপোৰ কানি পিন্ধি লওঁ তো আপোনালোকে ইমান সুন্দৰকৈ পৰিৱেশটো মানে উপভোগ কৰিলে শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ যদি আমাৰ মানে কি ক'ম ভিডিঅ'টো এতিয়ালৈ লাইক কৰা নাই তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ইমান সুন্দৰ পৰিৱেশ এটা দেখালোঁ ছাবস্ক্ৰাইবটো কৰি থ'ব তেতিয়া আৰু মানে এনেকুৱা সুন্দৰ সুন্দৰ নতুন ভিডিঅ' বনাব যাম বহুত ভাল ভাল ঠাই ফুৰিব যাম তো সকলোবিলাক চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে ওচৰত থকা ঘণ্টা বটনটো টিপি নটিফিকেশ্যনটো অল কৰি দিব তেতিয়া কি হয় আমাৰ নেক্সট মানে সুন্দৰ সুন্দৰ এনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপুনি সকলোতকৈ আগত নটিফিকেশ্যনত পাই যাব তো শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে একদম ভিডিঅ'ৰ পৰা ধন্যবাদ জনাইছোঁ